খুব ধুনীয়া লাগিছে বেলফৈ টেঙা তাৰপিছত মিঠা জ্বলা গোটেইখিনি বস্তু আছে প্ৰিয় বন্ধুসকল আজি আমি বনাওঁ জলফাইৰ জেলি খুব সুন্দৰ লাগে জলফাই জেলি খাবলৈ গতিকে কেনেকেনো বনাওঁ চাওঁ আহাচোন প্ৰথমতে জলফাইখিনি বইল কৰি ল'ব লাগিব জলফাইখিনি বইল কৰাৰ পিছতহে ইয়াৰ জেলিটো বনাবলৈ বেছি ভাল হয় এয়া আমি বেলফৈখিনি বইল কৰি আছোঁ বেছি বেলফৈ লোৱা নাই আমি 6টি লৈছোঁ বেলফৈ জলফাই আৰু বেলফৈ বুলি কোৱা হয় বন্ধুসকল যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বেলফৈখিনি বইল হয় মানে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে তোমালোকে আমাৰ ভিডিঅ' নিয়মিতভাৱে পাই থাকা এয়া আমি পিটিকিব লৈছোঁ বেলফৈ প্ৰথমতে পিটিকি ল'ব লাগিব এইখিনি গৰম আছেতো বইল কৰা জলফাইখিনি ভাল ধৰণে পিটিকি ল'ব লাগে যাতে ইয়াৰ জেলি বনাওঁতে যাতে কোনো অসুবিধাৰ সৃষ্টি নহয় তাৰপিছত দেখিছে নহৰু আছে আদা আছে জলকীয়া আছে জলকীয়া যিমান জ্বলা দিব পাৰে সেইটো আপোনালোকৰ নিজৰ ইচ্ছা লগতে চেনি এয়া চেনিখিনি আমি পিছত দি দিম তেতিয়া আৰু জেলিটো খুব সুন্দৰ হৈ যায় অলপ পিটিকি ল'ব লাগিব পিটিকি ল'লে বেছি ভাল হয় এতিয়া গৰম কেৰাহীখনত তেল দি আমি গোটেই জেলিটো বনাবলৈ ষ্টাৰ্ট দিছোঁ এতিয়া আমি প্ৰথমতে আদা আৰু নহৰু দি ল'ম তেলখিনি গৰম হৈছে খুব বেছি দিব নালাগে আপোনাৰ পৰিমাণটো চাই দিব লাগে তাৰপিছতে জলকীয়াখিনি এতিয়া নিমখ দিছোঁ নিমখ তাৰপিছত হালধি অকণমান তাৰপিছত এতিয়া আমি লৰাই মছলা নিচিনা হৈছে নহৰুখিনি জলকীয়াখিনি এতিয়া আমি মেইন যিটো ইনগ্ৰিডিয়েণ্ট বইল কৰি পিটিকি থোৱা বেলফৈখিনি আমি দি দিম অকণমান পানী মিক্স কৰি দিব লাগিব অকণমান জেলি নিচিনা কৰিবৰ কাৰণে যিহেতু জেলিয়ে হয় এতিয়া আমি অকণমান বীজ জলকীয়া আচাৰৰ তেল দিব লাগিব জ্বলাটোৰ কাৰণে অলপ দিব লাগিব বীজ জলকীয়া যিটো আচাৰ তেল বহুত জ্বলা হয় লগতে চেনি আমি দি দিছোঁ চেনি
ভালদৰে মিহলাই লওঁ। বেলেগখিনি মই টেষ্ট কৰি চাওঁ। খুব ধুনীয়া লাগিছে। বেলফৈ টেঙা, তাৰপিছত মিঠা, জ্বলা গোটেইখিনি বস্তু আছে। আপোনালোকে এনেধৰণে সুন্দৰকৈ জেলি বনাব। এতিয়া মই খাওঁ, আপোনালোকে নিজে ঘৰত বনাবলৈ চেষ্টা কৰিব। থেংক ইউ।